মই গোলাঘাটৰ পৰা তুষা গগৈ গৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্লিজ অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ'বোৰৰ নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকিব। আৰু এই ভিডিঅ'টো মই বনাইছোঁ অকল দাদা মই আহিছোঁ। দাদাৰ নামটো হ'ল ৰাহুল গগৈ আৰু দাদা ক্লাছ 10ত পঢ়ে। আৰু যিহেতু গম পায় আপোনালোকে কৰোনা অসমত বাঢ়িবলৈ ধৰিছে, আপোনালোকে যিমান পাৰে সাৱধান হ'ব। আৰু দাদা মই আহিছোঁ যদিও দূৰত্ব বজাই ৰাখিছোঁ আৰু আপোনালোকেও সাৱধানতা মানি চলিব। আৰু মোৰ ফালৰ পৰাতো এইটোৱে ক'লোঁ আৰু আপোনালোকে সঘনাই চেনিটাইজ কৰি থাকিব। না পালে মোর বকুলে